আহিছে ই আমাৰ ছোৱালীটো চাগে ই খানা লৈ আহি আছে মোৰ কাৰণে ই চাবচোন এই পিছৰটো দেই আগৰটো রজনীগন্ধা আছে কি আনছা ভাই কি আনছা হা ৰবে বেগে এতিয়া খানা লৈ আহিছিল নহয় দেখিছোঁ ই মই এতিয়া খাওঁ ৰ'ব এই ঘৰটি দোকানত বহি এনেকৈ খাব লাগিব গম পাইছে ঘৰত যাব সময় নাই দাদা খাবি আৰু ট্ৰিমেৰত দৰে ভাত বনোৱা কাপোৰ ধোৱা ঘৰ সাৰা সেইখিনিতে অলপ ঠাণ্ডা লাগছে পানীটো লাগিছা এইটো ভাবো নিছি নেকি কি জানো অলপমান চেৰেপটো হয় তো এনেকুৱা দেখিছে দোকানত ভাত খাব লগা হৈছে খাব পৰা সেয়া আৰু জীৱন হয় না যেনেকৈ নচলি থাকিলে আৰু দোকানত ভাত খাই আছোঁ এনে ডাইলগ ফকতীয়া ডাইলগ মাতছাকে কোনে ঘুমাব লাগলেও যদি দেৰিক লাগি ঘুমাই মানে 12টা মানত উঠি গাই দেখিছেনে এয়াই জীৱন আৰু 12টাত উঠছোঁ ইফালে মই মোৰ যে জীৱনটো আপিৰ পে ডাইৰেক্ট চিৰি গৈছে আপি হবাই নাপালে আশা তামোল আছে না এটা মানুহ হৈছে গাইছ কাষ্টমাৰ এটা হা তাক বোলে ফ্ৰেছ তামোল লাগে দেই তামোলটোত অলপমান হেৰি আছে এনেকৈ অলপ সেই হৈছে দাগি আছে তই কিমান ফ্ৰেছ তাৰ মুখত দাগ ইমান হা আৰু পাণখান চাচি এনেকৈ কলা কলা আছে এতিয়া মই গাছত যাই ৰং মাৰলি এনেকৈ পূৰা সেউজীয়া কৰি কেনেকৈ চাৱে মানুহবিলাক মোৰ জীৱনটো চিৰি আছে ডাইৰেক্ট আপি হবাই না আৰু কি কাষ্টমাৰ আহিলে কি হয় দেউতাৰ নিচিনা চক খাই যাওঁ কাষ্টমাৰ আহিলে চব খাই যায় আহি কেনে কিবা এটা ক'ব দেখোন তাৰমানে মোবাইল চোৱাত ব্যস্ত হৈ যায় মোবাইলত সোমাই যায় যেতিয়া মানুহৰ সেইটো মোবাইল সেইটো হ'লেওতো চাই আছিলি মোবাইলটোত সোমাই যায় মানুহ এজনে মাতাৰ লগত চক খাই উঠে তই চালি কি হ'ব মোক এনেকৈ কিবা লাভ হ'ব নেকি চালি বজ্ৰপাত কৰি নহয় এতিয়া আকৌ কাজিমত যাব লাগিব 12টা বাজি ফিংগাৰ দিব লাগিব আহিব লাগিব আহি আকৌ ভাত তোৰ কাম আকৌ কাপোৰ চিলাই ভাত নালগে নেকি আৰু বনাব বাবুকটো ভাত দিব লাগিব আকৌ বাচন দিব লাগিব কুকুৰক ভাত দিব লাগিব ছাগালক দিব লাগিব তাৰপিছত আকৌ ৰুমটো বেয়া হ'ব আকৌ ভাল কৰিম ৰাতিয়ে হ'ব এটা কাম কৰা মানুহ ৰাখোঁতে পইচা আছে নিজে মাইৰে আছে চাকৰৰ নিচিনা কাম কৰি আছে আৰু চাকৰ ৰাখিবি বাহ বাহ কি মজা কথা মোক ঘৰতে চাঙত তুলি মাঙত ধোৱা দিছে ন পানী